লোকেও যদি কিবা এটা লিখি কৰি আপলোড কৰাৰ লগে লগে যদি এনে ধৰণে যদি ৰিচ লিমিটটো লগাই থৈ দিয়ে ভিডিঅ'টো সম্পূৰ্ণ চাওক আপোনালোকৰ কাৰণে সম্পূৰ্ণ বুজি পাব এইটোৰ পৰা আপোনালোকেও নমস্কাৰ মই ৰাজনাথ বাকলি আপোনালোকক যিমানখিনি পাৰো সিমানখিনি ফেচবুকৰ বিষয় লৈ আপোনালোকক জনাই থাকিবলৈ বিচাৰো যদি ভিডিঅ'টো সম্পূৰ্ণ চাই ভাল লাগে তেতিয়াহলে প্লিজ ভিডিঅ'টো শেয়াৰ কৰি দিব আৰু যদি নতুনকৈ ভিডিঅ'টো চাই আছে তেতিয়াহলে ফলো নকৰাকৈ নাযাব কাৰণ ফেচবুকৰ যি কোনো ইনফৰমেশন মোৰ ফালৰ পৰা মই জনাই থাকো কাৰণ মই যিমানটো পাৰো সিমানটো আপোনালোকক জনাও আৰু যদি ইউটিউবত চাই আছে সাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলো বলক এটা বেছি দেৰি নকৰো ভিডিঅ'টো সম্পূৰ্ণ আপোনালোকে চাওক আৰু আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰো যি সকলৰ বৰ্তমান এনেকুৱা ধৰণৰ লিমিট লাগি আছে কেনেকৈ আপোনালোকে সেইটো আপোনালোকে সলভ কৰিব বা কেনেকৈ জানিব যে কোনটোত মোৰ লাগিব কোনটোত নালাগে সেইটো আপোনালোকক ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰো এতিয়া আপোনালোকে ইয়াত দেখি আছে ওপৰতে মোৰ এটো ফটো দেখিছে আপোনালোকে এই ভিডিঅ'টোতে মোৰ লাগিছিলে বৰ্তমান এটোত মোৰ লিমিট লগাই থৈছে এটোত আপোনালোকে চাব পাৰে অকনমান যদি মই বেক হৈ দিও হেতু ভিডিঅ'টো আপোনালোকক মই বুজাই দিম এইখিনি আপোনালোকে চাই লওক এই ভিডিঅ'টোত ভিউজ আহিছে 66876 এটোত ভিউজ আহিছে আৰু বৰ্তমান আৰ্নিং হৈছে 35 সেন্ট মানে কি আৰু তেনে অকনমান ইমানখিনি ভিউজত মানে কি আৰু একন আৰ্নিং দিছে গতিকে কিনো কব ফেসবুকৰে মহিমা এটা অকনমান যদি বেক হৈ আহো আপোনালোকে ইয়াতে দেখিছে এইটো ভিডিও সাইজ হৈছে 16:9 যেতিয়া আমি কাইন মাস্টাৰত বা কৰো আপোনালোকক এটা ডাইৰেক্ট বুজাই দিবলৈ ল এটো মোৰ মোবাইল ঠিক আছে যেতিয়া মই এনে ধৰণে ফোন কেমেৰা বা এটো ডাইৰেক্ট খালি ৰেকৰ্ডিংটো কৰি যেতিয়া ডাইৰেক্ট আপলোড কৰি দিম তেতিয়া এটো ইস্যুস লাগিব কাৰণ ফেসবুকে দিয়া মতে 1/1 অধে আমি বৰ্তমান ভিডিও বিলাকত আপলোড কৰিব পাৰো লং ভিডিও আৰু যদি আমি মোবাইলটো এনে ধৰণে যদি দিগলিয়া কৰি যদি ভিডিও বনাও তাত আমাৰ কোনো ধৰণৰ প্ৰবলেম নহয় বা ফটোটো প্ৰবলেম নহয় আমি যেতিয়া টেক্সট মেসেজ তা লিখো তে হেতুত আমাৰ প্ৰবলেম আহি যায় এই লিমিটটো কাৰণ এই ভিডিওটো মোৰ লিমিট দেখিছে যেহেতু এটো 16:9 হৈ আছে 1/1 হোৱাহেতেন তেতিয়াহলে এটো প্ৰবলেম নাছিলে কিন্তু এটোৱে সেম ভিডিও যদি মই যদি আকৌ যদি ওপৰত কিছু যদি লিখি দিলু হয় তেতিয়াহলে হেতুত আকৌ নালাগিল হয় হেতু আপোনালোকক বুজাই দি আছো আপোনালোকে চাব যিমান পাৰে আপোনালোকে টেক্সট মেসেজটো আজিকালি কমাওক আৰু টেক্সট মেসেজৰ খলনি আপোনালোকে এক্সট্ৰাকৈ এটা এপছত যিকোনো কিবা এটা এপছত আপোনালোকে লিখি কৰি আপোনালোকে আপলোড কৰিব পাৰে যাতে এটা ফটো ফ্ৰেমৰ নিখিনাকৈ আমি ফটো এখন ললে যেনেকুৱা ধৰণে এনেকুৱা সিম্পল এটা হেই আহি যায় 9/16 হৈ যায় তেনেকুৱা ধৰণে আপোনালোকে টেক্সট মেসেজ মানে কি আৰু বেলেগ এটা এপছত লিখি কৰিলে তেতিয়া ডাউনলোড কৰি আপোনালোকে ইয়াত ধুনীয়াকৈ আপলোড কৰিব পাৰিব হেতু আপোনালোকে কেনেকৈ কৰিব আপোনালোকক দেখাই দিছো এতিয়া আপোনালোকক এটো দেখাই দিও সেম মোৰ এটো ভিডিওয়ে বা বেলেগ এটা ভিডিও এটো লাইনতে 16 যেহেতু এটো লাইন হয় এই ভিডিওটো যে চাইছে এটো হৈছে 16/9 গতিকে এতিয়া মই আপোনালোকক অকনমান বেগ হৈ দেখাই দিও আকৌ প্ৰথমৰ পৰা আহি গলো প্ৰথমৰ পৰা আহি আপোনালোকে যদি চাই আজা অকনমান ৰখিব বাপৰে বাপ কত গল ৰে এইটো ভিডিও এটা এটো ভিডিও চাক এটো ভিডিও হৈছে সেম 16/9 হয় কিন্তু এটোত মোৰ ইস্যুস নাই কিহৰ কাৰণে আপোনালোকক কৈ দিছো চাই লওক এটো আপোনালোকে যদি চাই এটো কোনা পেট হৈ এটো কোনা পেট হৈ এটো কোনা মানে এটোৱে 16/9 হৈ আছে কিন্তু মই ওপৰত চাওক ওপৰত যে এইখিনি হত মই এক্সট্ৰা কৈ লিখি পেলাই ইয়াত মই এড কৰিছো গতিকে মোৰ এটো এটা মানে লং ভিডিও মানে এটা মোবাইলটো মই এনেকে দিগলিয়াকে যে কৰো যে এটো 9/16 হৈ গৈছে যদি আপুনি এনে ধৰণে কৰে তেতিয়াহলে এটো 16/9 হৈ যায় আৰু এনে ধৰণে থাকিলে এটো 9/16 হৈ যায় গতিকে ইয়াত এটা মোৰ ইস্যুস লাগা নাই সৰি লিমিটটো লাগা নাই আপোনালোকক ইয়াত মই এটা ধুনীয়াকৈ ক্লিক কৰি এটা দেখাই দিছো আপোনালোকে চাই লওক ইয়াতে ক্লিক কৰাৰ লগে লগে এটো মোৰ ধুনীয়াকৈ পুৰা শুদ্ধ আছে ইয়াতে একো মোৰ প্ৰবলেম নাই গতিকে আপোনালোকে যদি এনে ধৰণে যদি 16/9 যদি পথলিয়াকে যদি ভিডিও কৰি যদি আপলোড কৰে তেতিয়াহলে আপোনালোকে ওপৰত কিছু লিখি দিব তেতিয়াহলে আপোনালোকৰো নালাগিব আৰু এটা মই আপোনালোকক বেক হয় যেটো টেক্সট মেসেজৰ কথা কলো হেতু আপোনালোকে এটা চাওক মই আপলোড কৰিছিলো ইয়াতে এইখন ফটো এটো মই আপলোড কৰিছিলো এটো আজি এদিনৰ আগতে আপলোড কৰিছিলো এখন চাই লওক ইয়াতে ধুনীয়াকৈ লিখা হৈছে মানে মই বেলেগ এটা এপছত এইখিনি গোটেইখিনি লিখি লৈ ইয়াত মই আপলোড কৰিছো এতিয়া মই এটো যদি আপোনালোকে চাই ইয়াতে এটা ক্লিক কৰি দিম এটো মোৰ শুদ্ধ হৈ আছে ইয়াতে আপোনালোকে চাব পাৰে এটো মোৰ শুদ্ধ হৈ আছে আপোনালোকে যদি
এতিয়া বেলেগত যদি লিখি কৰি টেক্সট মেছেজ, এতিয়া এইটো টেক্সট মেছেজ বুলিয়ে ক'ব লাগিব মোৰ, যিহেতু এতিয়া মই বেলেগত লিখি কৰি মই আকৌ ফেচবুকত আপলোড কৰিছো, গতিকে ইয়াত মোৰ কোনো ধৰণৰ ইছ্যুজ লাগা নাই। গতিকে আপোনালোকেও সাৱধান হ'ব, এনেধৰণে যাতে ফটো বা যদি টেক্সট মেছেজ লিখিবলগীয়া হয় বেলেগত কৰিব, আৰু লং ভিডিঅ' আপলোড কৰিলে তেতিয়াহ'লে ওপৰত বা তলত কিবাখিনি লিখি দিব, তেতিয়া এইটো 9/16 হৈ যাব, আপোনালোকৰ প্ৰব্লেম নাহিব। আৰু ফেচবুকৰ কিছুমান যিসকলে আমাক ষ্টাৰ গিফ্ট কৰে তেওঁলোকৰ আমাৰ ৰেকগনাইজ আহে এটা নামখিনি মেনশ্যন কৰিবৰ কাৰণে, সেইটো আপোনালোকক দেখাইতো, তাতো আপোনালোকৰ লিমিট লাগিব। আৰু সেইখিনি আপোনালোকে পৰাপক্ষত শ্বেয়াৰ কৰি দিব, এইটো লিমিট লাগিলেও কোনো ধৰণৰ প্ৰব্লেম নাই, এইটো আপোনালোকক মই দেখাই দিওঁ। এইখিনি আপোনালোকে চাব পাৰে ইয়াতে, যিহেতু এইখিনি মই গোটেইখিনি নাম মেনশ্যন মানে কি আৰু শ্বেয়াৰ কৰা হৈ আছে, এইটোতো মোৰ সেইটো লিমিটটো লাগি আছে, ৰিচ লিমিটটো লাগি আছে, যিহেতু মোক ৰেকগনাইজ কৰিছিলো, ৰেকগনাইজত যিখিনি নাম মেনশ্যন মানে শ্বেয়াৰ কৰিব দিয়ে সেইখিনি কৰিছিলো। আপোনালোকে ইয়াতে যদি চাই এতিয়া এইটোতো লিমিট লগাই থৈ দিছে, আপোনালোকে চাই লওক, ইয়াতে লিমিট লগাই থৈ দিছে, কাৰণ এইটো কোনো ধৰণৰ এটা চাইজ নাই, ফেচবুকৰ যিটো চাইজ আছে সেইটো চাইজ ইয়াত মানে নাই, গতিকে আৰু এইটোতো লিমিট লগাই থৈছে, এইটো লিমিট লাগি থাক কোনো কথা নাই বাৰু, কিন্তু ৰেকগনাইজত যিহেতু সকলৰ নাম আহে আপোনালোকে শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিব। ভিডিঅ'টো কেনেকুৱা পালে জনাব, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম, আজিলৈ সকলোকে বাই, বাকলি মোৰ ফালৰ পৰা শেষত